তুমি কোৱা নহয় ইয়াৰ পিছত আহি সবে কদর রাতি সবে কদর রাতি নাযাবা পাহৰি ভালৈ অতি ভাগ্য ৰাতি আপোনালোকে চাই আছে আজিৰ গানটো হৈছে স্পেচিয়েলি সবে কদৰৰ ওপৰত খুব ধুনীয়া খুব সুমধুৰ জিকিৰ এটা গানৰ শ্বুটিং চলি আছে গতিকে আপোনালোকক মাজে মাজে মই দেখাই গৈয়ে আছোঁ আশা কৰোঁ আজি খুব ভাল পাব আমাৰ চেনেলটোৰ নাম আকৌ এবাৰ কৈ দিছোঁ যে বুলবুল হুছেইন ইছলামিক চেণ্টাৰ এই চেণ্টাৰটো ইছলামিক গোটেইখিনি আপোনালোকে পাব সুবহানাল্লাহ আলহামদুলিল্লাহ আল্লাহু আকবার দুহাত তুলি মাগো দোয়া পরওয়ারদিগার দুহাত তুলি মাগো দোয়া পরওয়ারদিগার আমি খুবেই আশাবাদী আপোনালোকে খুব ভাল পাব গানটো আৰু কোন কোন আছে কোন কোন নাই গতিকে দেখাই থাকিম আৰু এইখিনিতে আমি আব্বাৰ লগত কথা পাতোঁ নে কি কয় কেনেকৈ গানটো কিহৰ ওপৰত কৰিছে কেনেকৈ কি কৰি আছে গতিকে আহকচোন এইটো সবে কদৰৰ ওপৰত কৰি আছোঁ না গানটো সবে কদৰৰ ওপৰত কৰি আছোঁ আসসালামু আলাইকুম ৰহমাতুল্লাহি ওয়া বাৰাকাতুহু পৰম কৰুণাময় আল্লাহ পাকৰ দোৱাত আশা ৰাখিছোঁ সকলো ভালে কুশলে ৰাখিছে ইনশাআল্লাহ তাআলা পবিত্ৰ মাহে ৰমজান আমি বৰ্তমান 20টা ৰোজা অতিক্ৰম কৰিলোঁ আল্লাহৰ ওচৰত দোৱা ভিক্ষা মাগিছোঁ যেন প্ৰত্যেক মুমিন মুছলমানকে আল্লাহ পাকে বাকী থকা পবিত্ৰ মাহে ৰমজান ৰোজা নামাজ নেক আমল কৰিব তৌফিক দান কৰে আমিন এইখিনিয়ে জনাবলৈ খুচি পাইছোঁ পবিত্ৰ মাহে ৰমজানৰ ভিতৰতে আল্লাহ পাক পৰৱৰ্তীগাৰ আলমে 26 ৰাতি 27 অৰ্থাৎ সবে কদৰৰ ৰাতি আল্লাহ পাকে আমালৈ দিছিলে আৰু সেই পবিত্ৰ ৰাতিক লৈ এটি চমু সামান্য দুআষাৰ লিখি এটি জিকিৰৰ সুৰেৰে বাণীবদ্ধ কৰিছোঁ আৰু সেইখিনি আপোনালোকৰ মাজত দিম বুলি ভাবিছোঁ আৰু সেয়েহে এতিয়া বৰ্তমান শ্বুটিং কৰি আছোঁ আশা ৰাখিছোঁ আপোনালোকে শুনি ভাল পাব নিশ্চয় মোৰ ফালৰ পৰা আপোনালোকলৈ দোৱা থাকিল আৰু আপোনালোকে দোৱা ভিক্ষা কৰিব নিশ্চয় আগলৈ যাতে আমি ভাল ভাল তেনেকুৱাকৈ গীত ভাল ভাল জিকিৰ আপোনালোকলৈ প্ৰদান কৰিব পাৰোঁ আৰু নতুন নতুন সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে দোৱা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বেল আইকনটো টিপি দিব আৰু এইখিনিকে কৈ আজিলৈ মই ইমানতে সামৰিছোঁ আৰু নেক্সট শ্বুটিঙৰ কাম বাকী আছে শ্বুটিঙৰ কামখিনি কৰি আছোঁ নিশ্চয় কম দিনৰ ভিতৰতে আপোনালোকে এই গীতটি শুনিবলৈ পাব আসসালামু আলাইকুম ৰহমাতুল্লাহি ওয়া বাৰাকাতুহু এনেকৈ আমাৰ শ্বুটিং চলি আছে আৰু শ্বুটিং এতিয়া আমি কৰি আছোঁ খুব ইণ্টাৰেষ্টিং কথা আমাৰ নিজৰ ঘৰত আৰু বেডৰুমৰ ভিতৰত শ্বুটিং কৰি আছোঁ এতিয়া বেলেগ এটা ৰুমত শ্বট ল'ম গতিকে আহক কেনেকৈ শ্বট লওঁ চাওঁ আহক জিকির করি দোয়া মাগা দুহাত তুলি জীবনের গুনাহ আলাই দিব ভাই মাফ করি জীবনের গুনাহ আলাই দিব ভাই মাফ করি দেখি আছে আপোনালোকে আমাৰ খুব ধুনীয়াকৈ জিকিৰৰ শ্বুটিং চলি আছে আৰু আমাৰ যিটো বুলবুল হুছেইন ইছলামিক চেণ্টাৰ বুলি ইউটিউব চেনেল এটা আছে ইছলামিক গোটেই বস্তুবিলাক আপোনালোকে পাব গানৰ এতিয়া ৰাতি বহুত দেৰি হৈছে যদিও আমি কামটো খুব আগ্ৰহেৰে কৰি আছোঁ আৰু আমি সঁচাকৈ খুব আশাবাদী ৰাইজে গানটো খুব ভালেই পাব খুব বেছিয়ে ভাল পাব বুলি আশাবাদী গতিকে আপোনালোকৰ মৰম চেনেহ থাকিলে আমি আগলৈ আৰু ভাল ভাল কাম কৰি যাব পাৰিম গতিকে এতিয়া আপোনালোকে যেনেকৈ মৰম দি গৈ আছে আগলৈকে আৰু মৰম দিব বুলি আশা থাকিল কমপ্লিট হ'লেই ব্লগটো আৰু বেছি দীঘল নকৰোঁ কাৰণ আৰু বেছি দেখাই নাথাকোঁ আপোনালোকে চাব লাগিবতো গতিকে আজিলৈ ব্লগটো এইখিনিতে বাই বাই দিছোঁ লাভ ইউ অল বাই বাই